আজি কেইদিনমান আগলৈকে এনেকুৱা অনুভৱ হৈছিল যে ৰাতিপুৱা চাহকাপ নাখালে দিনটো যেন আৰম্ভই নহৈছিল। কিন্তু যেতিয়াৰ পৰা চাহকাপ কমাবলৈ লৈছোঁ, এতিয়া লাহে লাহে ভাবিছোঁ যে যি কৰিছোঁ ভালেই কৰিছোঁ। বুট বাদামৰ সৈতে ৰাতিপুৱাৰ গৰম পানীকণ খাই মই কালি ৰাতি তিয়াই থোৱা কাপোৰখিনি মেলি লৈছোঁ প্ৰথমতে। আৰু ভাবিলোঁ সদায় সদায় কিমাননো সুদা চব্জি আৰু ভাত খাই থাকিম, আজি অলপ ভাজিও বনাই লওঁ। পিছে এটা কথা মন কৰিবচোন, যেতিয়া মনটো ভালে নাথাকে তেতিয়া বনোৱা বস্তুবোৰো কিবা ভাল নহয়। আজি মোৰ লগত তেনেকুৱাই হ'ল। সন্ধিয়া আকৌ চাহ খাবলৈ গৈ দেখিলোঁ চেনি নাই। সেইকাৰণে চব্জিৰ লগতে চেনি যি য'ত নাই গোটেই বস্তুখিনি আনি ল'লোঁ আৰু প্ৰথমতে চাহকাপ খাই ল'লোঁ। তাৰপিছত আহিলে ৰাতিৰ সাঁজ বনোৱাৰ পাতল চিপছৰ দৰে আলু অলপ কাটি বেচনত লেটিয়াই ফ্ৰাই কৰি লৈছোঁ আৰু লগতে দুপিচ বিলাহী আৰু লগতে বেঙেনা চব্জিৰে সৈতে আজি ৰাতিৰ ভাত সাঁজ এনেকৈয়ে। আৰু গোটেই দিনটোৰ কাম শেষ কৰোঁ মানে আজিকালি ৰাতি 11টা বাজেই। বাৰু আজিলৈ ইমানেই। অ'কে বাই।